দাদা ইয়াত মানে শুনিছিলোঁ যে এটা মূৰ্তি মানে মাটিৰ তলৰ পৰা ওলাইছিলে বুলি সেই কথাটো আপুনি জানে নেকি? সেইটো কি মানে বহুত বছৰ আগতে মানে ইয়াত ওলাইছিল মাটি পুতি ওলোৱাৰ পিছত মানে এদিন ইয়াৰ পূজাৰীক সপোন দেখাইছিল। সপোন দেখাৰ পিছত কৈছে যে এইটো মোক জাগা দিয়া, মই এনেকৈ মুকলি ঠাইত থাকিব নোৱাৰোঁ, গতিকে মোক এটা জাগা দিয়া। সেনেকৈ সপোন দেখাৰ পিছত তেওঁলোক মানে মেৰাই এখন টিঙৰ চাপৰা বনাই দিছিল। মানে চাপত মানে এখন বজাই দিছিল আৰু। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ক্ৰেজি বয় বিয়াজি। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আছোঁ। মই বৰ্তমান আছোঁ গোৱাৰ মালসা মন্দিৰত, আৰু এই মন্দিৰটো বহুত পুৰণা মন্দিৰ হয়। তো আজি আহিলোঁ ইয়াত মন্দিৰটোত, আৰু মোৰ লগতে আপোনালোকো ভিডিঅ'টোৰ জৰিয়তে এই মন্দিৰটো দেখাই যাম যিমান পাৰোঁ। তো ভিডিঅ'টো শেষলৈকে চাই যাব, আৰু মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমতে পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে যিটো বেল আইকন দবাই দিব। আৰু আজি মোৰ এই মন্দিৰটোলৈ মোৰ এজন দাদাই লৈ আহিছে, এজন দাদা হয়। নমস্কাৰ দাদাৰ নামটো কৈ দিয়ক। মোৰ নাম শ্ৰী কৃষ্ণ তালুকদাৰ। আৰু আপোনাৰ ঘৰ? মোৰ বৰপাৰা ডিষ্ট্ৰিক্টৰ বহৰী সত্ৰত। মানে আপুনি গোৱাত থকা কিমান বছৰ? মোৰ বৰ্তমান 14 বছৰ চলি আছে ইয়াত গোৱাত। দাদাই 14 বছৰ চলি আছে, আৰু মানে কি হ'ল গোৱা প্ৰায়বিলাক জেগাই চিনি পায়। তো আজি দাদাই মানে কি হ'ল মোক কণ্টেক্ট কৰি ভাবিলে যে মানে কি মন্দিৰটো মানে দেখাওঁ। এওঁৰ ৰুম হয়, মন্দিৰটোৰ ওচৰতে ৰুম আছে। তো আজি মোক মন্দিৰটো দেখাবলৈ আহি আছে। তো ময়ো চাই যাম মন্দিৰটো, আৰু আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাই যাম। তো ভিডিঅ'টো শেষলৈকে চাই যাব, আৰু প্লিজ এতিয়ালৈকে মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আকৌ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ মই মানে কি হয় প্ৰায়বিলাক ভিডিঅ' গোৱাতে বনাই আছোঁ বৰ্তমান, আৰু কিয় আপোনালোকে ঘৰতে থাকি যদি গোৱা মানে যিবিলাক জেগা হয় জেগাবিলাক চাব বিচাৰে, তো আপোনালোকে মোৰ প্ৰত্যেকটো ভিডিঅ' চাই যাব। নতুন জেগা দেখাই গৈ আছোঁ। তো ব'লক আজিও এটা নতুন জেগা দেখাই আছোঁ। মন্দিৰত মানে যাবলৈ মালা লৈছোঁ, আৰু মালা লৈ এতিয়া মন্দিৰৰ ভিতৰত যাম। তো দাদা ব'লক মন্দিৰৰ ভিতৰত যাওঁ। হাত মুখ ধুই লওঁ ইয়াত অলপ, যিহেতু বহুত গৰম উঠিছে আৰু ইয়াত বহুত ৰ'দ হয় ইয়াত। তো এতিয়া হাত ভৰি ধুই মন্দিৰত গৈ আছোঁ। তো অলপ ঠাণ্ডা লাগিছে। ভাল নহয় এটা বেলেগ জাগা ভিতৰত মোবাইলটো নিব নিদিয়ে একেবাৰে ভিতৰত। তো অলপ দূৰৰ পৰাই দেখাইছোঁ, জুম কৰি চাই যাওক, দেখাইছোঁ। এয়া মালাসা মন্দিৰ হয়, আৰু ইয়াত একেলগে ভিতৰত 5টা মন্দিৰ আছে। গণেশ মন্দিৰ, শিৱ মন্দিৰ, এনেকৈ চব একেলগে আছে। কিন্তু যিহেতু মন্দিৰৰ ভিতৰত কেমেৰা নিব নিদিয়ে, তো এনেকৈ অলপ দেখাইছোঁ। মন্দিৰৰ ভিতৰত সেৱা কৰি আহিলোঁ। আহি এতিয়া আমি অলপ জীয়াই আছোঁ, ইয়াতে বহি আছোঁ। লগতে দাদা আছে, আৰু দেখিছে মন্দিৰটো বহুত ভাল লগা হয়। এটা মন্দিৰ মানে কি পৰিৱেশটোৰ লগতে মন্দিৰটো বহুত শান্ত হৈ আছে, আৰু দেখাইছোঁ। এতিয়া অলপ মন্দিৰৰ বাহিৰৰ যিটো পৰিৱেশ সেইটো দেখাব বিচাৰি আছোঁ, গৈ আছোঁ এতিয়া। গৈ আছোঁ বাহিৰত, আৰু বাহিৰত কি আছে তাক দেখাব গৈ আছোঁ, চাব। দাদা ইয়াত মানে শুনিছিলোঁ যে এটা মূৰ্তি মানে মাটিৰ তলৰ পৰা ওলাইছিলে বুলি সেই কথাটো আপুনি জানে নেকি? সেইটো কি মানে বহুত বছৰ আগতে মানে ইয়াত ওলাইছিল মাটি পুতি ওলোৱাৰ পিছত মানে এদিন ইয়াৰ পূজাৰীক সপোন দেখাইছিল। সপোন দেখাৰ পিছত কৈছে যে এইটো মোক জাগা দিয়া, মই এনেকৈ মুকলি ঠাইত থাকিব নোৱাৰোঁ, গতিকে মোক এটা জাগা দিয়া। সেনেকৈ সপোন দেখাৰ পিছত তেওঁলোক মানে মেৰাই এখন টিঙৰ চাপৰা বনাই দিছিল। মানে চাপত মানে এখন বজাই দিছিল আৰু।
এতিয়া ক'ত আছে এতিয়া সেই তেতিয়া আছে তাতে ওচৰতে আছে এতিয়া মানে তাত মানে ওপৰত বিল্ডিং বনাই আছে বিল্ডিং বনাই থকাৰ কাৰণে এতিয়া চিকিউৰিটি সিহঁতে যাবলৈ নিদিয়ে মানে তাত আছে এতিয়াও আছে মানে বিল্ডিংটো ৰেডি হোৱাৰ পিছত মানে চাবলৈ পাৰিব আৰু ইয়াত এতিয়াও হোৱা নাই মোটামুটি 4-5 মাহ পিছত বিল্ডিং ৰেডি হ'ব তাৰপিছত ইয়াত চাবলৈ পাৰ্মিশ্যন দিব আৰু মানে এতিয়া আমি চাব পৰা নহ'ব ন এতিয়া চাবলৈ পৰা নহ'ব আৰু আচ্ছা তো যিহেতু আমি এতিয়া চাব পৰা নহ'ব তো যদি চাব পাৰিলোঁ তেতিয়া আপোনালোকো দেখালোঁ হয় কিন্তু এতিয়া আমি নিজে চাব পৰা নাই তো বেয়া নাপাব ভিডিঅ'টো মানে দেখাব নোৱাৰি ঘৰবিলাক যে আছে ন বহুত ঘৰ আছে ন ইয়াত তো এই ঘৰ মানে কি ঘৰবিলাক কিহৰ হয় মানে ইয়াত বিয়া হ'লে যেতিয়াবা কোনোবা বিয়া পাতে বিয়াৰ কাৰণে ইয়াত ব্যৱস্থা আছে ইয়াত আহিব পাৰে আৰু ইয়াত মানে কি হয় বিয়াবিলাকত মানুহবিলাক থাকিব পাৰে বা ইয়াত বিয়া মানে পাতিব পাৰে মানে বিবাহ ভৱন এটা হয় আৰু ন আচ্ছা মন্দিৰৰ লগতে এখন স্কুলো আছে এয়া মন্দিৰ হয় চাওক মন্দিৰ হয় আৰু একেলগতে স্কুল আছে বহুত ভাল লগা নহয় তো অসমতো এনেকুৱা মানে কি হয় মন্দিৰৰ লগতে স্কুল হয় তেনেকৈ ইমান ওচৰত নাই বা লগতে লাগি আছে হয় তো ভাল লাগিছে আজি যিহেতু মানে ছানডে হয় তো আজি স্কুল বন্ধ আছে তো চাই যাওক স্কুলখন এইখন হয় চাইডতে আছে আৰু ইয়াত মন্দিৰ তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই হয় তো আপোনালোকে আজি ভিডিঅ'টো কেনে পালে জনাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰাৰ লগতে যিটো বেল আইকনটো দবাই দিব কাৰণ বেল আইকনটো দবাই দিলে আপোনালোকে মোৰ প্ৰত্যেকটো ভিডিঅ' প্ৰথমতে পাব আৰু যিহেতু মই এতিয়া গোৱাত আছোঁ আৰু গোৱাৰ যিবিলাক মানে জেগা হয় জেগাবিলাক আপোনালোকে ঘৰতে বহি চাবলৈ পাব নতুন নতুন জেগাত দেখাই গৈ আছোঁ প্ৰত্যেকটো ভিডিঅ'তে তো আজি ভিডিঅ'টো চাই কেনে পালে আপোনালোকে প্লিজ জনাব তো থেংক ইউ জয় আই অসম